হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ সকলোৰে ভালেই। মোৰো বৰ্তমান ভালেই। মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ মৰ্ণিং ৰুটিনখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এয়া ৰাতিপুৱা লৰালৰিকৈ গা পা ধুই মই পাকঘৰত সোমাইছোঁ, যিহেতু সপোনৰ স্কুলো আছে। এয়া কিবাকিবি দুপৰীয়াৰ বাবে আৰু ৰাতিপুৱাৰ বাবে মই যা যোগাৰ কৰি লৈছোঁ। দুপৰীয়াৰ বাবেও মই বনাই থৈ যাবলগীয়া হয়। এয়া বৰ বেয়া বেমাৰ এটা আছে আগতে মোৰ। অনবৰতে টেবুলখন আৰু গেছটো মোহাৰিয়ে থাকোঁ। মানুহজনে সেইটো কথা সদায় কয়, হাৰমনিয়ামটো বোলে কিমান বজাই নাথাকা তুমি। এয়া মই দুপৰীয়াৰ বাবে ডিমৰ তৰকাৰী বনাই থৈ গৈছিলোঁ আজি। আৰু ৰাতিপুৱা এয়া টিফিন বৰ লৰালৰি হয়, টিফিনো বনাবলগীয়া হয়, ৰাতিপুৱা ৰুটি ভাজিও বনাবলগীয়া হয়। অকল চাউল ৰেডি কৰি থৈ যাওঁ, মায়ে তুলি দিয়ে। আৰু এয়া মানুহজনক গৰম পানী দিছোঁ ৰাতিপুৱা খাবৰ বাবে। সেয়া চাওক, মই টেবুলখনকে নমতে মোহাৰি থাকোঁ। এনি টাইম মোৰ সেইটো বেমাৰৰ টাইপত দেই। মই পানী এটোপ পৰি থাকিলেও মই সহ্য কৰিব নোৱাৰোঁ, অনবৰতে মই মোহাৰিয়ে থাকোঁ। তেওঁৰ বাবে মই চাহৰ যোগাৰ কৰিছোঁ। আমি আগতীয়াকৈ খালোঁ বাৰু, মা আৰু মই। তেওঁৰ বাবে চাহ যোগাৰ কৰিছোঁ। চাহ তাহ খোৱা হোৱাৰ পাছত এয়া সপোনৰ বাবে টিফিন বনাবলৈ যা যোগাৰ কৰিছোঁ। সদায় বেলেগ বেলেগ টিফিন লাগে, বৰ মূৰটো কামোৰাই দিয়েগৈ দেই। আজি চেনি ৰুটি বনাই দিছোঁ। প্ৰায়ে ৰুটি ভাজি দিওঁ বা আলু চপ, ব্ৰেড চপ এইবোৰো কিবাকিবি বনাই মেলি দিওঁ। পেকেট টিফিন নিবলৈ নিদিয়ে যিহেতু স্কুলত, সেইবাবে ঘৰতে যিমান পাৰোঁ যি য'ত সি ভাল পোৱা কিবাকিবি বনাই দিবলগীয়া হয়। এয়া ভতিজাজনী আহিছিলে, তাইও ওচৰতে কিবাকিবি গাই আছে। চেনি ৰুটি এটা তাইকো বনাই দিছোঁ, ভাল পায় আৰু দুয়োটাই একেলগতে খাই। সেয়া বহি দুয়োটাই একেলগতে খাইছে। এয়া তাৰ বাবে টিফিন আৰু পানী ৰেডি কৰিছোঁ। আমাৰ বাবেও এয়া ৰুটি সেকি লৈছোঁ। এতিয়া আহিলোঁ আকৌ ৰুমলৈ। আকৌ মই ড্ৰেছযোৰ সলাই ল'লোঁ বাৰু লৰালৰিকৈ। বিচনাখন বোলো পাৰি লওঁ। আধা মানুহজনে পাৰিলে সদায় এনেকুৱাই কৰে, আধা পাৰে আধাটো নাপাৰে। আকৌ মই কোবাই আকৌ পাৰিবলগীয়া হয়। কাপোৰ কানিকেইটা অকল ভৰাই থৈ দিয়ে বিচনাখন পাৰিবলৈ ক'লে। এয়া বিচনাখন পাৰি ল'লোঁ। কাপোৰ কানি কেইটামানো আছিলে, সেয়াও জাপি লৈছোঁ লৰালৰিকৈ। ৰাতিপুৱা সময়কণ সঁচাকৈ বৰ লৰালৰি হয়। আপোনালোকৰ বাৰু কেনেকুৱা হয় জনাবচোন দেই কমেণ্টত। এয়া সপোনৰ ইউনিফৰ্ম, বেগ চব ৰেডি কৰিবলগীয়া হৈছে। ময়ো যিহেতু লগতে আজি যাবলৈ ওলাইছোঁ, সেইবাবে এয়া ময়ো অকণমান ওলাই লৈছোঁ। প্ৰায় বাপেকেই লৈ যায় বাৰু। আজি মোৰ অকণমান ফ্ৰেণ্ড এজনীৰ বাৰ্থডে আছিলে বাবে তাইৰ বাবে কিবাকিবি কিনিব লগা আছিলে, সেইবাবে আজি বোলো ময়ো যাওঁ লগতে। প্ৰায়ে যাওঁ বাৰু, কিন্তু মাজে মাজে এওঁ লৈ যায়, তাক থৈ আহে। আজি বোলো লগতে যাব লগা হোৱাৰ বাবে বেছি লৰালৰি হৈছে। এয়া মালৈকে মোলৈকে আৰু এওঁলৈকে খাবলৈ যা যোগাৰ কৰিছোঁ। দেউতাই এতিয়াও প্ৰাৰ্থনা কৰি আছে বাৰু দেই। দেউতাৰ হোৱা নাই, সদায় মাতকৈ দেৰিকৈ খাই। তেওঁ প্ৰাৰ্থনা কৰোঁতে বহুত সময় লাগে। আমি খাই বৈ এয়া ধুই পখালি আজৰি হৈছোঁ। এতিয়া বোলো সপোনক কাপোৰ কানি পিন্ধাই লওঁ। বৰ দিগদাৰ কৰে কাপোৰ কানি পিন্ধাৰ সময়ত। একদম তাক সাধু ক'ব লাগে, কিবা ক'ব লাগে, মোবাইল দেখুৱাব লাগে। সেইবোৰ কৰিলেহে কাপোৰ কানি পিন্ধে। বৰ আমনি কৰে কাপোৰ পিন্ধাৰ সময়ত। এয়া সি কাপোৰ কানি পিন্ধাই তাক ৰেডি কৰিলোঁ। তাকে সাধু কৈ আছোঁ, সাধু কৈহে পিন্ধাব। আজি মৰ্ণিং ৰুটিনখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। চাই বাৰু কেনেকুৱা পালে? যদি ভাল পালে লাইক এটা কৰিব, কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল।